hello guys, welcome back to my YouTube channel. So guys, আজি বহুত দিনৰ মূৰত ইমান দিন গৰম কৰি আজি ফাইনেলি guys পানী এনেকুৱা পানী দিলে চাওক। মাছ ওলাইছে, সিহঁতে মাছ ধৰি আছে গাইজ। বহুত দিনৰ মূৰত পানী দিছে না, এইবিলাক কেনে ধুনীয়া হৈ গৈছে, সেউজী বসুন্ধৰা হৈ গৈছে গাইজ। সেইভাগে হালো মাৰি আছে, এনেকুৱা পানী দিছে গাইজ। তো গাইজ এনেকুৱা পানী দিছে, পানী ভৰ্তি হৈ গৈছে। ইমান দিনৰ মূৰত পানী দিছে, মানে খেতিয়কৰ ভাল হৈছে। বিধান পাৰিব পৰা নাছিল কোনোবাই আকৌ বিধান পেলাই ভাল হোৱা নাছিল, ৰঙা পৰি গৈছিল। সেইবিলাক বহুত ভাল হ'ব এতিয়া। সুন্দৰ পানী পৰিছে, 3টামান বজাৰ পৰা পৰিছে আজি। ইমান দিন গৰম দি আছিল, মানে ৰ'দ, এনেকুৱা ৰ'দ দিছিল। এইবিলাক চাওক, ইয়াতে বিধান পাৰিছে, চাওক কেনেকুৱা সুন্দৰ হৈছে। এই বিধান পাৰিছিল, পানী অহা নাছিল বহুত দিন, পানী নোহোৱাকৈ পাৰিছে ইহঁতে, মেচিনেদি পানী সিঁচিছিল। চাওক মাটি ফাটি গৈছিল। এনেকুৱা গৰম, মানে এনেকুৱা ৰ'দ দিছিল যে মাটি ফাটি যাব লগা হৈ গৈছিল। তো এতিয়া পানী পৰিছে, এনেকুৱা সুন্দৰ সেউজীয়া হৈ গৈছে দেখিছে, চাওক। চ' গাইজ ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' গাইজ আজিৰ কাৰণে এইখিনিতে সমাপ্ত কৰিলোঁ।